मैं 9th स्टैंडर्ड में था, 9th स्टैंडर्ड में मैं था, 9th स्टैंडर्ड में मेरी क्रिश्चियन टीचर थी, तो मैंने एक रॉन्ग इंग्लिश सेंटेंस बोला, तो क्रिश्चियन टीचर ने बोली यू मुस्लिम्स कांट स्पीक इंग्लिश। मेरे को इधर लगा। मैं 6 महीने में टीचर के पास बोला मैं 6 महीने बाद आपसे इंग्लिश में कन्वर्सेशन करूंगा। 6 महीने बाद मैं वो टीचर के साथ आधा घंटा बात किया, तो उसने मुझसे माफ़ी मांगा और मैं दिल से इंग्लिश बोलता हूँ। मैंने 9th स्टैंडर्ड में इंग्लिश सीखा, बम्बई में रहते। तो आप लोग का शर्म क्यों? हाई गाइज, सो কি খবৰ আপোনালোকৰ ইংলিছ প্ৰেক্টিছ কেনেকুৱা চলি আছে? অলপ হ'লেও আপোনালোকে ইংলিছত কথা পাতিব পাৰিছেনে? চাওক, মই আপোনালোকক আগতে কৈছোঁ যে ইংলিছত আপোনালোকে কথা পাতিব বিচাৰিছে, তেতিয়াহ'লে মনত যি লাজ ভাৱ আছে সেই লাজ ভাৱ আপোনালোকে ক'ৰবাত আপুনি থৈ আহিব লাগিব। যিমানে আপুনি কথা পাতিব ভুলকৈ, যিমানে আপুনি লাজ পাব, যিমানে মানুহে আপোনাৰ লাজ দিব, সিমানে আপুনি সেইটো চেলেঞ্জ হিচাপে ল'ব লাগিব। কোনোবাই লাজ দিলে বুলি সেইটো নিশিকাকৈ আপুনি আকৌ বহি থাকিলে, এই কোনোবাই মোক লাজ দিছে, মই ইংলিছ ক'ব নোৱাৰোঁ, আজিৰ পৰা ইংলিছ নিশিকোঁ, তেতিয়াহ'লে আপুনি কেতিয়াও ইংলিছ শিকিব নোৱাৰে। এইটো কথা মই প্ৰত্যেকটো ভিডিঅ'তে কৈ আহিছোঁ। ময়ো আনকি আপোনাৰ এছামিছ মিডিয়ামৰ পৰা অহা হয়, মোকো বহুত মানুহে লাজ দিছিলে যেতিয়া মই ভুলকৈ ইংলিছত কথা পাতিছিলোঁ, কিন্তু মই সেই লাজটো চেলেঞ্জ হিচাপে লৈছিলোঁ, আৰু আজি মই কিছু হ'লেও কথা পাতিব পাৰোঁ মানুহৰ লগত ইংলিছত। আৰু এই কথা মই কোৱা বুলি নহয়, আপোনাৰ ডাঙৰ ডাঙৰ যিবিলাক ব্যক্তি আছে তেওঁলোকেও ছেইম কথাই কৈ আছে আপোনাক। চাওক, আপোনালোকে চিৰাজউদ্দিন আজমল, যিনেকি আপোনাৰ AIUDFৰ আপোনাৰ বৰ্তমান MLA হয়, তেওঁ MPও আছিল। আপোনালোকে জানে তেওঁৰ বিজনেছ আপোনাৰ ডুবাইত আছে, গোটেই পৃথিৱীতে আছে। তেওঁকো আপোনাৰ চেলেঞ্জ কৰিছিলে কোনোবাই, তেওঁ যেতিয়া স্কুলত আছিলে ভালকৈ ইংলিছ ক'ব পৰা নাছিলে, মুছলমান সম্প্ৰদায়ৰ বুলি তেওঁ মানুহে এটেকিং কৰিছিলে। আনকি তেওঁৰ স্কুলৰ শিক্ষাগুৰুৱে এটেকিং কৰিছিলে যে তোমালোক মুছলমান হয়, তুমি মুছলমান হয়, তুমি কেতিয়াও ইংলিছ ক'ব নোৱাৰিবা। আৰু সেই কথাটোৱে তেওঁ চেলেঞ্জ হিচাপে লৈছিলে, ভিতৰত এটা জুই জ্বলাই লৈছিলে। আৰু তাৰপিছত তেওঁ ইমান ধুনীয়াকৈ আপোনাৰ ষ্টাডি কৰিলে, ইমান ধুনীয়াকৈ পঢ়িলে, আৰু তাৰপিছত সেই শিক্ষাগুৰুজনৰ লগত গৈ পিনি তেওঁ নিজে সলসলীয়াকৈ ইংলিছত কথা পাতিলে। লগালগ শিক্ষাগুৰুজন আপোনাৰ পাগল হৈ গৈছিল যে কি কৰি দেখুৱালে। তেওঁ নিজে কৈছে, এইটো মই কোৱা কথা নহয়, আপোনালোকে চাওক, তেওঁৰ এটা ইণ্টাৰভিউ মই দেখুৱাই আছোঁ আপোনাৰ, এটা আপোনাৰ মিটিঙত তেওঁ নিজে কৈছে আপোনাৰ যে মোক মানুহে চাই পিনে হাঁহিছিলে, মোৰ ইংলিছত কথা পতা শুনি পিনে মানুহ হাঁহিছিলে, কিন্তু মই সেইটো কেতিয়াও নিগেটিভলি লোৱা নাছিলোঁ, মই পজিটিভলি লৈছিলোঁ, আৰু আজি মই ইংলিছত সলসলীয়াকৈ কথা পাতিব পাৰোঁ। গতিকে আপোনালোকক মই সেইটো এডভাইচ দিওঁ যে কেতিয়াও লাজ নকৰিব। মানুহে যদি লাজ দিছে বা আপুনি যদি ভুলকৈ কৈছে, সেইটো আপুনি চেলেঞ্জ হিচাপে লৈ পিনে আপুনি আৰু ষ্টাডি কৰক, আৰু ভালকৈ পঢ়ক। মই যিবিলাক টিপছ দিছোঁ আগৰ ভিডিঅ'বিলাকত, সেইবিলাক চাই পিনে আপোনালোকে শিকক, প্ৰেক্টিছ কৰি থাকক, তেতিয়া আপোনালোকে আহিব, তেতিয়ালৈকে আপুনি পাৰিব, নহয় নোৱাৰে কেতিয়াও আপোনালোকে। প্ৰথমতে আহক চাওঁ চিৰাজউদ্দিন আজমলে তেওঁৰ মিটিঙত কি ক'লে, তেওঁৰ বিষয়ে আপোনাৰ তেওঁৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে, কেনেকৈ ইংলিছত কথা পাতি শিকিছে, আহক চাওঁ আহক। If all of you are talking, who will listen? Our problem, the problem of Indian people, we don't have the patience to listen. We want to talk. We are a talkative nation, full of people talking. In European countries, everywhere, the developing countries, people listen, they don't talk. There will be pin drop silence. I should keep quiet and listen. There will be one day when you all will be able to talk. Allah will make you worthy of your talk. This is lesson number 1. Lesson number 2. In this world, if you want to succeed, you have to come under one umbrella. One umbrella is English umbrella. Because the whole world, 90% of them speak English. What are we doing? We are educated. I know many educated teachers, man, woman, they cannot speak English. Why? Because of lack of confidence. I learned Arabic by speaking to the Arabs. Initially, the Arab girls used to laugh at me. I did not bother. Today, alhamdulillah, I can speak fluent Arabic. If you all want to learn English, speak English openly without any fear. Because only when you make mistake can you learn something. Tomorrow, they will be proud of you. You will be proud of them. ये चैलेंज ले लो आज। जिंदगी का नाम चैलेंज लेना है। डर के घर में बैठे रहोगे तो कुछ भी नहीं सीखोगे। सब लोग हाथ उठा के बोलो इंशाल्लाह हम सीखेंगे इंग्लिश। जरा भी
शर्म मत करो, जरा भी डरो मत। कल जाके तुम इंशाल्लाह तुम वो रिस्पेक्ट पाओगे जो तुम डिजर्व करते हो। अरे भाई 10 साल स्कूल, 2 साल हायर सेकेंडरी, 3 साल ग्रेजुएशन, उसके बाद भी इंग्लिश नहीं बोल सकते हो। I have started spoken English classes. The first center is at Dobaka here, and also today I felicitated 20 teachers who never got anything in their life, 10,000 rupees each. I feel it's peanuts, nothing great, but this is to encourage them and to inspire other teachers. Hopefully, I pray that all the people in Jammunamok and then all the constituencies of AIUDF MLA 16 constituencies and eventually whole of Assam, every house, every child, every man and woman will speak English so that their lifestyle can improve, their human development index, which is called HDI, will improve, and eventually Assam will become an exemplary state after Kerala, because Kerala, as you know, highest literacy rate is in Kerala. Inshallah, summa inshallah, I want to break the record of Kerala as far as education is concerned. Everyone is requested to pray for us. We'll also pray for you all, your sons, your daughters, and all of you yourself, man and woman, should, without any fear and being ashamed, should openly practice English language, because that is the international language and that is the language of the future. I give all my blessings and prayers for people of Assam, for whom I am dedicating these spoken English classes. First we will start 4 of them, and then 25 in Jammunamok, and at least 25 each in all the other AIUDF MLA's constituencies. Thank you very much. Bye. Started street library. I want to put up 25 street libraries in 25 panchayats of Jammunamok constituency. Alhamdulillah, you all can see 4 of them already operative, and this will start habit of reading among my boys and girls, men and women, so that instead of wasting their time, they will be reading good books. And I am going, every year I am going to increase the number of books available for the people to read. The more you all read, the more I will pump in money into this project. This is a dream project of mine. It will be a game changer for my entire constituency and eventually Assam. I have also, alhamdulillah, started catering classes. We will be making international chefs. Chefs mean bawarchi, cook, international chefs, and they will be serving all around the world. And inshallah, the name of Jammunamok will be written in golden words in the years to come. So আপোনালোকে শুনিলে, এইটোৱে হৈছে মেইন কথা আপোনাৰ। এইটো অকল সিৰাজউদ্দিন আজমলৰ ঘটনা নহয়, এনেকুৱা বহুত মানুহৰ ঘটনা আছে যিবিলাক মানুহ SMS মিডিয়ামৰ পৰা আহিছে বা যিবিলাক মানুহে ইংলিছত কথা পাতিব নাজানে। তেওঁলোকেও আপোনাৰ ভুল ভাল ইংলিছ কৈ পিনে মানুহৰ পৰা লাজ পাই পিনেহে লাহে লাহে আপোনাৰ ঠোকৰ খাই শিকিছে। গতিকে আপোনালোককো মই এটা এডভাইচ দিওঁ যে লাজ নকৰিব, যিমান পাৰে আপুনি ইংলিছত কথা পাতিবলৈ শিকক। লাগে আপোনাৰ ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে ইংলিছ মিডিয়ামত পঢ়ে, তেওঁলোকৰ লগত ইংলিছত কথা পাতক। কিছুমান এপছ আছে সেইবিলাকত আপুনি ইনষ্টল কৰি লওক, সেইবিলাকত ইংলিছত কথা পাতা শিকক। ঠিক আছে, লগতে ঘৰত লাগে আপুনি নিজে নিজে ইংলিছত কিছুমান আৰ্টিকেল আছে, নিউজ পেপাৰ আছে, সেইবিলাক পঢ়িবলৈ যত্ন কৰক। ত' যিমান প্ৰেক্টিছ কৰিব সিমান আপুনি শিকিব। আৰু মানুহৰ লগত ইউটিলাইজ কৰক, দোকানত গৈ পিনে, শ্বপিং মলত গৈ পিনে। ঠিক আছে, এনেকুৱা যিবিলাক অফিচ আছে য'ত ইংলিছত কথা পাতে তাতে গৈ পিনে ক'বলৈ চেষ্টা কৰক। লাজ দিয়ক, হাঁহক, তথাপি আপুনি কওক আপুনি কি কাৰণত হাঁহিছে, কি কাৰণত লাজ দিছে, সেইটো নোট কৰি ল'ব। তাৰপিছত ঘৰত আহি পিনে ইম্প্ৰুভ কৰিব বা গুগলত চাব যে মোৰ কি ভুল হৈছে, প্ৰনাউন্সিয়েশ্যনটো কেনেকুৱা হ'ব লাগিছিল, মই কি ক'লোঁ আৰু কি ক'ব লাগিছিলে। এনেকৈ নিজকে ইম্প্ৰুভ কৰক। ঠিক আছে, মোৰ আগৰ ভিডিঅ'বোৰ চাব, বহুত আপোনালোকে চাব পাৰিব, বহুত কথা শিকিব পাৰিব। চ' যিকোনো বস্তু এটা আপোনালোকে চেলেঞ্জ হিচাপে ল'ব, তেতিয়াহে আপোনালোকে কিবা এটা শিকিব পাৰিব। যদি চেলেঞ্জ হিচাপে নলয় তেতিয়াহ'লে আপুনি একো শিকিব নোৱাৰে। জীৱনত যদি মানুহে সহায়ৰ কাৰণে আপুনি কাম কৰা বাদ দিয়ে, জীৱনত যদি মানুহে বেয়াকৈ কোৱাৰ কাৰণে আপুনি কিবা শিকা বাদ দিয়ে, তেতিয়াহ'লে জীৱনত আপুনি একো শিকিব নোৱাৰিব। যদি সঁচাকৈ আপুনি ইংলিছত কথা পাতিব বিচাৰিছে
আপুনি অলপমান কষ্ট কৰিবই লাগিব, অলপমান প্ৰেক্টিছ কৰিবই লাগিব, কাৰণ ইংলিছ নহ'লে আজিকালি কোনো আগবাঢ়িব নোৱাৰে। যিকোনো এটা ভাল চাকৰি পাবলৈ হ'লে, যিকোনো এটা ভাল মানুহৰ কথা পাতিবলৈ হ'লে ইংলিছ লাগিবই। ঠিক আছে, চ' মোৰ আগৰ ভিডিঅ'বোৰ চাব, তাত বহুত টিপছ দিয়া আছে, আৰু আহিবলগীয়া ভিডিঅ'বিলাকো চাব। পাৰিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, লগৰ বন্ধু বান্ধৱীক ক'ব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে, কাৰণ মই আৰু ভাল টিপছ আপোনালোকক দি যাম। ঠিক আছে, চ' ৰাখিছোঁ আজিৰ কাৰণে, বাই বাই।